মদ ড্ৰাগছ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান। বৰপেটাৰ জনিয়াত জুৱাৰীৰ বিৰুদ্ধে বৰপেট আৰক্ষীৰ বৃহৎ অভিযান। আৰক্ষীৰ অভিযানত আটক ২৯জনকৈ জুৱাৰী। তত্ত্বাৱধানত জনিয়া চহৰৰ এটা ভাড়াঘৰত দীৰ্ঘদিনৰ পৰা মুকলিকৈ চলি আহিছিল জুৱা। বৰপেটা আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত অভিযান চলাই জুৱা খেলি থকা অৱস্থাতে ২৯জনকৈ জুৱাৰী আটক কৰে। জুৱাৰীৰ দলটোৰ পৰা ২০টা মোবাইল ফোন, ৪০,০০০ টকা তাজপাত, জানি মুণ্ডা আদি জব্দ কৰে আৰক্ষীয়ে। বৰপেটা জিলাত পূৰ্বৰ আৰক্ষী অধীক্ষকৰ কাৰ্যকালত আৰক্ষীৰ সহযোগতে জিলাখনৰ কিছুমান স্থানত মুকলিকৈ অব্যাহত আছিল জুৱা খেল। স্থানীয় লোকে বিভিন্ন সময়ত প্ৰশাসনক অৱগত কৰাৰ পিছতো মুকলিকৈ চলাই আহিছিল জানি মুণ্ডা তীৰ শেষ নম্বৰৰ লটাৰী। আমি আমাৰ ওচৰত এটা অভিযোগ আহিছিলে কিছুদিনৰ পূৰ্বৰ পৰা যে জনিয়া অঞ্চলত যথেষ্ট সংখ্যক জুৱা খেল চলি থাকে বুলি। তো সেই সংক্ৰান্তত আমি অনুসন্ধান অব্যাহত ৰাখিছিলোঁ আৰু অনুসন্ধান কালত আমি গম পাইছিলোঁ যে প্ৰকৃততে জনিয়াত জুৱা খেল হয়। তো সেই অনুসন্ধান ক্ৰমে আজি আমি এটা ৰেইড অপাৰেশ্যন কৰিছিলোঁ। অপাৰেশ্যনত জনিয়া টাউনৰ আবু বকৰ ছিদ্দিক নামৰ এজন ব্যক্তিয়ে লোৱা এটা ভাড়াঘৰৰ পৰা আমি প্ৰায় ৩০জন জুৱাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ২০টা মোবাইল, তাজপাত, জানি মুণ্ডাৰ খেলা গুটি আৰু প্ৰায় ৪০,০০০ টকা উদ্ধাৰ কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে আমি তেওঁলোকক মহামান্য আদালতত প্ৰেৰণ কৰাৰ বাবে যোজা চলাইছোঁ। তেওঁলোকৰ বিৰুদ্ধে এটা মূল ৰুজু কৰি বিহিত ব্যৱস্থা লোৱা হ'ব। আমি আজি গম পোৱা মতেতো যোৱা ২ দিন ধৰি তাতে খেল চলি আছিলে বুলি গম পাওঁ, কিন্তু কিমান দিনৰ আগৰ পৰা চলি আছে সেইটো আমাৰ তদন্ততহে আহিব, আমি গম পাম। কিন্তু আমাৰ অভিযোগ আছিলে যোৱা ২ দিন ধৰি তাত জুৱা খেল চলি আছে। আমি ২৯জন ব্যক্তিক এৰেষ্ট কৰিছিলোঁ। আমি বিচাৰিছিলোঁ, মালিকক নাই পোৱা। তো আমি পৰৱৰ্তী পৰ্যায়ত তদন্ত